নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজিৰ ভিডিঅ'টো ক্লাছ 9ৰ সায়েন্সৰ ফিজিক্সৰ যেটো পাৰ্ট আছিলে গতি লেসনটো তাৰ ওপৰত আছে। সেই গতি লেসনটো ইয়াৰ আগৰ যেটো মোৰ ভিডিঅ' আছিলে তাতে মই দ্ৰুতি সময়ৰ লেখ আৰু বেগ সময়ৰ লেখৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেই আলোচনাখিনিৰ আধাৰত প্ৰশ্নাৱলী এটাৰ কুৱেশ্যন নম্বৰ 1 2 3 4 চাৰিটা প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছিলোঁ। আজি সেই প্ৰশ্নোত্তৰবোৰৰ পৰা আঁতৰি এতিয়া লৈখিক পদ্ধতিৰে গতি বিষয়ক সমীকৰণৰ সহায়ত আমি কিছুমান অংক কৰিবলৈ চেষ্টা কৰিম। এতিয়া সেই গতি বিষয়ক সমীকৰণ তিনিটা ইয়াত চোৱা তোমালোকৰ স্ক্ৰীনত। v = u + at, s = ut + ½ at স্কয়াৰ আৰু আছে টুৱাইচ as = v² - u²। এতিয়া কথাটো হ'ল ইয়াত কোনটো চিম্বলে কিহৰ কথা বুজাইছে আৰু মনত ৰাখিবা এই তিনিটা হৈছে গতি বিষয়ক সমীকৰণ। গতি অৱস্থাত থকা কোনো এটা বস্তুৰ ত্বৰণ, প্ৰাৰম্ভিক বেগ, অন্তিম বেগ, সময় এইবোৰৰ মাজত কিছুমান সম্পৰ্ক সিদ্ধ কৰিছে এই সমীকৰণবোৰে আৰু ইয়াৰ সহায়ত কোনো এটা বস্তুৰ গতি বেগ, সময়, ত্বৰণ, অতিক্ৰম কৰা দূৰত্ব এইবোৰৰ বিষয়ে আমি জানিব পাৰিম। ইয়াত ভিয়ে বুজাইছে কোনো এটা বস্তুৰ অন্তিম বেগ, ইউয়ে বুজাইছে বস্তুটোৰ প্ৰাৰম্ভিক বেগ, এ বুজাইছে ত্বৰণ, টিয়ে বুজাইছে সময় আৰু ইয়াত যে আছে 2 নম্বৰ সূত্ৰ আৰু 3 নম্বৰ সূত্ৰটোত এছ বোলা বস্তুটোৱে বুজাইছে কোনো এটা বস্তুৱে সেই গতি কৰা সময়কণত অতিক্ৰম কৰা দূৰত্ব। তেন্তে এতিয়া আমি এই ইকুৱেশ্যন কেইটাৰ সহায়ত অংক কেইটামান কৰি চাওঁ, কাৰণ ইকুৱেশ্যন কেইটাৰ বিষয়ে আৰু ইকুৱেশ্যন কেইটাত কোনটো চিম্বলে কি বুজাইছে সকলোৱে চালা নিশ্চয় বা ৰিৱাইণ্ড কৰি চাই ল'বা। এতিয়া আমি পাঠ্যপুথিত থকা তিনিটা উদাহৰণলৈ আগবাঢ়ি যাম। সেই উদাহৰণকেইটা কেনেকৈ কৰিব লাগিব চাওঁচোন। আমি উদাহৰণ 8.5 ইয়াত কৈছে যে স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত 72 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ লাভ কৰিলে। ত্বৰণটো সুষম বুলি ধৰি লৈ ইয়াৰ ত্বৰণৰ ভেলুটো কিমান সেইটো সুধিছে আৰু এইখিনি সময়ত যিখিনি সময়ত তাৰমানে স্থিতিশীল অৱস্থাৰ পৰা গৈ 72 কিলোমিটাৰ/আৱাৰ স্পীড লাভ কৰিছে, বেগ লাভ কৰিছে, সেই সময়ছোৱাত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্বটো কিমান হ'ব, কিমান দূৰ গৈ পেলাই তোমাৰ স্থিতিশীল অৱস্থাৰ পৰা 72 কিলোমিটাৰ/আৱাৰ বেগ পাইছেগৈ সেইটো উলিয়াব লাগে। এতিয়া অংকটো আমি কেনেকৈ কৰিম চোৱা। তোমালোকৰ বাবে মই এটা ডায়েগ্ৰাম ৰেডি কৰি থৈছোঁ। এতিয়া চোৱা, আমাক কৈছিলে যে ৰেলগাড়ী এখনে স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰি স্থিতিশীল অৱস্থাৰ পৰা গতি আৰম্ভ কৰা মানে কি হ'ব জানানে? এই ৰেলগাড়ীখনৰ প্ৰাৰম্ভিক বেগটো হ'ব 0 মিটাৰ/ছেকেণ্ড। 0 মিটাৰ/ছেকেণ্ড হ'লে এতিয়া কৈছে যে ৰেলগাড়ীখনে গতি আৰম্ভ কৰি পেলাই 5 মিনিটৰ পাছত এইখিনিত ধৰি ল'লোঁ ৰেলখন পালেগৈ, গৈ আছে ৰেলখন, তথাপিও এই 0ৰ পৰা 72 কিলোমিটাৰ/আৱাৰ স্পীড লাভ কৰা সময়ছোৱাত ৰেলগাড়ীখনেতো যিহেতু এটা দূৰত্ব অতিক্ৰম কৰিব লাগিব, ধৰি ল'লোঁ এই দূৰত্বটো অতিক্ৰম কৰিলত সি এই পজিশ্যনটোত ৰেলগাড়ীখনে 72 কিলোমিটাৰ/আৱাৰ লাভ কৰিছে, নহয়নে বাৰু? এতিয়া এই ৰেলগাড়ীখনে এই সময়ছোৱাতটো বেগটোতো বৃদ্ধি হৈছে, 0ৰ পৰা গৈ পেলাই 72 হৈছেগৈ, নিশ্চয় কি হ'ব? ত্বৰণ হ'ব। আৰু কৈও থৈছে তাত ত্বৰণটো সুষম বুলি, গতিকে আমি ত্বৰণৰ মান উলিয়াব লাগে আৰু এইখিনি সময়ত তাৰমানে এই যে 5 মিনিট সময়ত এই পজিশ্যনটো পালেগৈ, এইখিনি অতিক্ৰম কৰা দূৰত্ব আৰু এইখিনি আমি উলিয়াব লাগে, নহয়নে বাৰু? গতিকে যিহেতু প্ৰাৰম্ভিক বেগটো আমাৰ প্ৰাৰম্ভিক বেগটো 0 বুলি নাই কোৱা, কিন্তু আমাক কৈছে যে স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ীখনে গতি আৰম্ভ কৰিছে, গতিকে স্থিতিশীল অৱস্থা মানে কি? ৰেলগাড়ীখন ৰৈ আছিল, গতিকে প্ৰাৰম্ভিক বেগ হ'ব 0 মিটাৰ/ছেকেণ্ড। মই মিটাৰ/ছেকেণ্ড একেলাই লিখিছোঁ, যিহেতু আমি অতিক্ৰম কৰা দূৰত্বটো আৰু ইয়াত ত্বৰণটো যিহেতু ছেকেণ্ড স্কোৱাৰতে ওলাব লাগিব, সেইকাৰণে আমি কিলোমিটাৰ প্ৰতি ঘণ্টাটোকো কি কৰিম? মিটাৰ/ছেকেণ্ডলৈ লৈ যাম। এতিয়া এইটো যদি প্ৰাৰম্ভিক বেগ হয়, তাৰমানে ইউ হয়, তেতিয়াহ'লে এইটো কি হ'ব? অন্তিম বেগ ভি হ'ব, নহয়নে বাৰু? আৰু তোমাৰ এ ভেলু উলিয়াব লাগে, ত্বৰণটো উলিয়াব লাগে আৰু এছ মানে অতিক্ৰম কৰা দূৰত্বটো উলিয়াব লাগে, য'ত টি ভেলু 5 মিনিট, এইটোকো আমি কি কৰিব লাগিব? ছেকেণ্ডলৈ লৈ যাব লাগিব। এতিয়া চোৱা, মই কৰি থৈছোঁ তোমালোকৰ বাবে। প্ৰাৰম্ভিক বেগ ইউ = 0 মিটাৰ/ছেকেণ্ড,
সময়টো 5 মিনিট দিছিলে 300 সেকেন্ড কৰিলো অন্তিম বেগটো 72 আসলে কিলোমিটাৰ প্ৰতি ঘণ্টা মিটাৰ পাৰ সেকেন্ডলৈ নিবৰ বাবে তাক কি কৰিলো 5/18 এ পূৰণ কৰিলো 18 4 গুণ 72 আৰু তোমাৰ এটো ইয়াত কথা কলি 18 4 গুণ 72 হ'ব 4 5 গুণ 20 মিটাৰ পাৰ সেকেন্ড এতিয়া আমাক কৈছে ত্বৰণটো উলিয়াবলৈ এক নম্বৰ প্ৰশ্নটো আছিল ত্বৰণ উলিওৱা ত্বৰণৰ এটা ফৰ্মুলা আমি জানোই v minus u by t so eto 20 minus u by 300 so eto 1/15 মানে 0.06 meter per second square ত্বৰণ হৈ গল এতিয়া আহিলে আমাক কৈছে যে ৰেল গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা অতিক্ৰম কৰা দূৰত্ব উলিওৱা এটা ফৰ্মুলা আছে s থকা দুটা ফৰ্মুলা আছে মই এটুকে ব্যৱহাৰ কৰিলো তোমালোকে হিটো ব্যৱহাৰ কৰি চাব পাৰা ut plus half at square ঠায়ে ঠায়ে ভ্যালুখিনি আমি বহাই দিলো 15 ৰে 320 বাৰ গল 2 ৰে আকৌ 20ক 10 বাৰ গল তো 3000 মিটাৰ মইতো কিলোমিটাৰত লিখি দিলো গতিকে ৰেল গাড়ীখনৰ ত্বৰণ হৈছে 0.06 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু দূৰত্বটো কিমান দূৰত্ব অতিক্ৰম কৰিব সেই সময়ছোৱাত 3 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব বুজি পালা তেন্তে এবাৰ যাও উদাহৰণ 8.6 হলে এটো প্ৰশ্ন চোৱা তোমালোকৰ উদাহৰণ 8.6 গাড়ী এখনে 18 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 36 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ 5 সেকেন্ডত সুষমভাৱে ত্বৰিত হৈছে ইয়াৰ ত্বৰণ আৰু সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব লাগে 18 ৰ পৰা 36 পাইছেগে তাৰমানে প্ৰাৰম্ভিক বেগ হ'ব 18 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু অন্তিম বেগ হ'ব 36 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু লগতে এই সময়ছোৱা কিমান লৈছে 18 ৰ পৰা 36 পাবলৈ 5 সেকেন্ড লৈছে গতিকে আৰু টি ভ্যালু হ'ব সুষমভাৱে যেটো ত্বৰিত হৈছে আমি ইয়াৰ ত্বৰণ উলিয়াব লাগে ত্বৰণ মানে a উলিয়াব লাগে a ভ্যালু আৰু সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব আকৌ s ৰ ভ্যালু উলিয়াব লাগে এতিয়া আহাচোন আমি কেনেকৈ কৰিম অংকটো চাই লওঁ ইয়াতো তোমালোকৰ বাবে মই এটা ডায়াগ্ৰাম ৰেডি কৰিছো বহিখনত তোমালোকে এখিনি অংক কৰোঁতে এই ডায়াগ্ৰাম আঁকিব নালাগে জাস্ট বুজাবৰ কাৰণে কৰিছো ৰেল গাড়ীখনে 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত আছিলে সো এটা প্ৰাৰম্ভিক বেগ আমাৰ যেটো পৰ্যবেক্ষণ আৰু 36 কিলোমিটাৰ প্ৰতি ঘণ্টা পাইছে গৈ এটো অন্তিম বেগ কিমান সেকেন্ডত 5 সেকেন্ডত পাইছেগে এই 5 সেকেন্ডত ইয়াৰ নিশ্চয় ত্বৰণ হ'ব লাগিব তেহে 18 পৰা 36 হ'বগে লগতে এই ত্বৰণ হৈ পেলাই এই সময়ছোৱাত যিখিনি ঠাই অতিক্ৰম কৰিলে তাৰ দূৰত্বটো মই উলিয়াব লাগে নহয়নে বাৰু কেনেকৈ কৰিম চোৱা যেহেতু ত্বৰণটো উলিয়াব লাগিব ত্বৰণটো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সো এইকেইটা মিটাৰ পাৰ সেকেন্ডলৈ মই কনভাৰ্ট কৰিব লাগিব সব প্ৰাৰম্ভিক বেগটো u লৈছো মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিলো একেদৰে অন্তিম বেগটো মই মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিলো সময়টো আমাক সেকেন্ডতে আছে গতিকে তাক কনভাৰ্ট কৰিব দৰকাৰ নাই এতিয়া আমি কি কৰিম ত্বৰণটো উলিয়াব লাগে সো a ত্বৰণ a = v - u / t এটো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব বুজি পাইছা ক্যালকুলেশন বুজাব নালাগে নিশ্চয় এবাৰ অতিক্ৰম কৰা দূৰত্ব সোৱা আগৰ অংকটোত হিটো ফৰ্মুলা ইউজ কৰিছিলো নো ডাউট সেই ফৰ্মুলাটোকে ইয়াতো ব্যৱহাৰ কৰিব পৰা তথাপিতো মই তোমালোকক বেলেগ এটা ফৰ্মুলা যে ইউজ কৰিব পাৰি তাকে দেখুৱাইছো গতিকে টুৱাইস as = এটো ফৰ্মুলা ইউজ কৰিলো ইয়াৰ পৰা গৈ আমি s ৰ ভ্যালু পালোগে 37.5 মিটাৰ তাৰ মানে ৰেল গাড়ীখনৰ ত্বৰণ কিমান হ'ব 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু সেই সময়ত অতিক্ৰম কৰা দূৰত্ব হ'ব 37.5 মিটাৰ এনে ধৰণে গতি বিষয়ক সমীকৰণবোৰ আমি ব্যৱহাৰ কৰিব লাগিব এবাৰ যাওঁচোন আহা উদাহৰণ নম্বৰ 8.7 হলে প্ৰশ্নটো পঢ়িছোৱা ইয়াত কৈছে যে গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণ সৃষ্টি হৈছে যদি ব্ৰেক প্ৰয়োগৰ পাছত গাড়ীখনটো ৰবই ব্ৰেক মাৰিলে ৰবলে কিমান সেকেন্ড সময় লাগে 2 সেকেন্ড সময় লাগে তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা আহাচোন আমি এটো অংক কেনেকৈ কৰিম চাই লওঁ তোমালোকে কিতাপখনত প্ৰশ্নটো উলিয়াই লবা অংকটো মই ভিডিঅ'টোত বুজাই থাকোতে তাত কৈছে গাড়ী এখনে ব্ৰেক প্ৰয়োগ কৰিছে গতে গাড়ীখন গৈ আছিল ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখন ৰৈ গল হয়নে কিমান সময় লাগিলে 2 সেকেন্ড সময় লাগিলে আৰু এই 2 সেকেন্ডত হিটো ইয়াৰ পৰা ইয়াত পালেগে তাৰ মানে কিবা এটা দূৰত্ব অতিক্ৰম কৰিছে সেই দূৰত্বটো উলিয়াব লাগে নহয়নে বাৰু আৰু ত্বৰণটো কি কৰিছে গতিৰ বিপৰীত দিশত 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেহেতু ঘৰ্ষণ বল প্ৰয়োগ হৈছে ন ক্লাস 8 তো তোমালোকে পঢ়ি আহিছা ঘৰ্ষণ বল প্ৰয়োগ হোৱাৰ কাৰণে গতিৰ বিপৰীত দিশত ত্বৰণ হৈছে 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু তাৰ যেহেতু ব্ৰেক প্ৰয়োগ কৰিলে ৰৈ যায়গৈ গাড়ীখন ৰৈ যায়গৈ মানে অন্তিম বেগটো কিমানলে পৰিৱৰ্তিত হ'ব 0 মিটাৰ পাৰ সেকেন্ড হ'ব এটো কি হ'ব অন্তিম বেগ
তাৰমানে প্ৰাৰম্ভিক বেগৰ কোনো উল্লেখ নাই নহয়নে বাৰু মনত ৰাখা কথাটো এতিয়া চোৱা অন্তিম বেগটো v 0 মিটাৰ পাৰ ছেকেণ্ড ত্বৰণটো আমি -6 লৈছোঁ গতি বিপৰীত দিশত ত্বৰণ হ'লে এইটো কি বুলি কোৱা হয় ঋণাত্মক ত্বৰণ আমি আগতে পঢ়ি আহিছোঁ আগৰ ভিডিঅ'বোৰত সময় t = 2 ছেকেণ্ড এতিয়া চোৱা আমি অতিক্ৰম কৰা দূৰত্ব উলিয়াবৰ কাৰণে s থকা দুইটা ফৰ্মুলা তুমি চোৱা দুয়োটা ফৰ্মুলাতে আমাৰ এই ইউ চিম্বলটো আছে মন কৰিছানে তাৰমানে প্ৰাৰম্ভিক বেগটো নহ'লে তুমি এছ কোনো এটা ফৰ্মুলা পাই উলিয়াব নোৱাৰা গতিকে আমাৰ প্ৰথম কামটো কি হ'ব যে ইউ ভেলুটো কেলকুলেশ্যন কৰা ইউ ভেলু কেলকুলেশ্যন কৰিবৰ কাৰণে আমি প্ৰথম গতি বিষয়ক প্ৰথম সমীকৰণটো ব্যৱহাৰ কৰিছোঁ ভিটো 0 বহালোঁ ইউটো উলিয়াই ল'ম এ ভেলু -6 টি ভেলু 2 তাৰ পৰা আমি প্ৰাৰম্ভিক বেগ পালোঁ কিমান 12 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে গাড়ীখনে 12 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গৈ আছিলে এতিয়া আমি অতিক্ৰম কৰা দূৰত্বটো উলিয়াব পৰা হ'লোঁ মই এই চমু ফৰ্মুলাটোৱে ইউজ কৰিছোঁ তাত ভেলুখিনি বহাই দিলত অতিক্ৰম কৰা দূৰত্বটো কিমান পালোঁগৈ 12 144 হয় চ' এছৰ ভেলু হ'বগৈ 12 তাৰমানে গাড়ীখনে এই সময়ছোৱাত ব্ৰেক মাৰি যেতিয়া দিলে 2 ছেকেণ্ড যে লৈছে ৰ'বলৈ সেই 2 ছেকেণ্ডত তাৰমানে গাড়ীখনে 12 মিটাৰ অতিক্ৰম কৰিছে বুজি পাইছানে 2 ছেকেণ্ডত 12 মিটাৰ অতিক্ৰম কৰিলে সেইকাৰণে ৰাস্তাত গাড়ী চলাওঁতে ইখন গাড়ীৰ পৰা সিখন গাড়ীলৈ যে অকণমান ল' ডিষ্টেঞ্চ ৰাখিব লাগে এইবোৰ কাৰণে কাৰণ গাড়ী ব্ৰেক মাৰিলে লগে লগে ৰৈ নাযায় দেখিছানে বা 12 মিটাৰৰ আণ্ডাৰ যদি বেলেগ কিবা গাড়ী থাকিলহেঁতেন সেই গাড়ীখনেতো পিছফালৰ পৰা গৈ খুন্দা মাৰি দিলেহেঁতেন সেইকাৰণেই গাড়ী নিৰাপদে চলাবৰ কাৰণে অকণমান ডিষ্টেঞ্চ মেইনটেইন কৰিবলৈ কোৱা হয় নহয়নে বাৰু গতিকে এই অংকটোৰ জৰিয়তে আমি এটা সাধাৰণ জ্ঞানৰ উত্তৰো পালোঁ যে গাড়ীবোৰৰ মাজত হাইৱেত কেলে ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগে বাৰু ঠিক আছে এতিয়া এই তিনিটা অংক তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা ভিডিঅ'টো ভালকৈ ঘূৰাই পেলাই চাবা কিবা বুজি নাপালে পাবা নিশ্চয় বৰ টান অংক নহয় ইকুৱেশ্যনকেইটা খালি মুখস্থ ৰাখিবা v = u + at s = ut + half at square v square minus u কি twice as equal to v square minus u square তো নেক্সট ভিডিঅ'ত আৰু কিছুমান অংক লৈ আহিম চ' আজিলৈ তেতিয়াহ'লে ধন্যবাদ